তো ভাই স্বাগতম জনাইছোঁ মোৰ এটা অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি মই আপোনালোকক দেখাম আঠুৱা আজোৱা দেখিছিল। তো বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'ৰ মাজলৈ। আৰু আজি মই আপোনালোকক কি দেখাম আপোনালোকে জানেনে? আজি মই আপোনালোকক দেখাম ৮ নং আজোবা। আৰু আপোনালোকৰ দুনিয়াত জানো বহুত ধৰণৰ আজোবা দেখা পাইছে, 7টা আজোবা দেখা পাইছে আপোনালোকৰ দুনিয়াত, কিন্তু আজি মই আপোনালোকক দেখাম ৮ নং আজোৱাটো, যিটো আমাৰ ঘৰতে উপস্থিত আছে। তো বেলেগ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ, মোৰ নাম হ'ল বিটু আৰু মই ভ্লগ নকৰোঁৱে, কিন্তু আজি কৰিছোঁ। আজি বহুত দিনৰ মূৰত আজি ভ্লগ কৰিছোঁ, সেইবাবে মই আপোনালোকক কৈ দিওঁ এইটো চেনেল মানে 3-4 বছৰমানৰ পিছত এটা ভ্লগ আহে, সেইবাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনছাবস্ক্ৰাইবো কৰি থ'ব পাৰে, কিন্তু আপোনালোকৰ মৰ্জি, আপোনালোকে যি কৰে কৰি থাকিব। অ'কে, আপোনালোকে ভাবিছেনে এই 8 নং আজোৱাটো কি হ'ব? কি আছিলে? চৰি আপোনালোকে ভাবিছেনে এই 8 নং আজোৱাটো কি হ'ব পাৰে? আপোনালোকক মই কৈ দিওঁ, এই 8 নং আজোৱাটো হ'ল এটা চোতাল, মানে এখন চোতাল সৰু চোতাল। তো বেলেগ এইখনেই হ'ল আমাৰ সৰু চোতালখন, আৰু এইখনেই হ'ল দুনিয়াৰ 8 নং আজোৱা, য'তে আমি খেতি কৰিব পাৰোঁ, খেতি কৰি কিনে খাব পাৰোঁ। আৰু আমালোকক পথাৰৰ কোনো দৰকাৰেই নাই, কাৰণ ইয়াতে খেতি কৰি কিনে আমি খাব পাৰোঁ আৰু ল'ব পাৰোঁ, যিকোনো কৰিব পাৰোঁ। এইখন হ'ল সৰৰ চোতাল, ইয়াতে একদম আপোনালোকে যিকোনো কৰিব। আপোনালোকে দেখা পাব এতিয়া আমাৰ এটা বন্ধু এটা আহি আছে, সেইটো বন্ধুটোৱে তো গাইজ আপোনালোকক দেখাম এটা একদম গেং চাইকেল লৈ কিনে আহি আছে এজন মানুহ, যিদিনা আমাৰ চোতালখন একদম দুইফাল্লা কৰি কিনে এইপিনে পাৰ হৈ যাব। আৰু আপোনালোকক দেখাম এই 8 নং আজোৱাত আমি খেতিও কৰিব পাৰোঁ। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে যদি সদায় চাই থাকিব বিচাৰে, চেনেলটো আনছাবস্ক্ৰাইব কৰি থ'ব পাৰে আৰু ছাবস্ক্ৰাইবো কৰি থ'ব পাৰে। অ'কে, গুড বাই। সেইটো হ'ল আমাৰ দুনিয়াৰ 8 নম্বৰ আজোৱা। এইটোৰ কথাই মই কৈ আছিলোঁ, যিহেতুকে এইখন গেং চাইকেল আপোনালোকে কাউচিকি নিনজা জেড-এক্স 10R। তো গাইজ দেখা পাই যায়, তো গাইজ পাৰ্কিং কৰি দিব কাউচিকি নিনজা জেড-এক্স 10R। তো এনেকৈ ভিডিঅ'টো